আপনি কি রান করছি মই 7টা 6 মারলু 3টা 4 মারলু তাকে রান তো ক্যালকুলেশন করলে লিয়াল হব ও দাদা আপনি এক ওভার দিছিল কেইটা উইকেট ললাক আচলতে উইকেট বেছি লবা নলু দুটা লৈছো আৰু ৰান দিছো 30 ৰান বঢ়িয়া বঢ়িয়া 6 ও মিস্ত্রি দা ও কাম কৰি কেনে লাগছি ভাল লাগছি নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ তো আজি 11 ফেব্ৰুৱাৰী আজি বহুত ডাঙৰ পৰ্ব এটা অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ গাঁও বৰজাবুৰী হৈতি গাঁৱৰ মছজিদটোৰ প্ৰথম ছাদৰ কাম আজি আৰম্ভ হ'ব ছাদ ঢালাই হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ কাৰণে এটা বহুত ডাঙৰ কাম আৰু আজি যিহেতু প্ৰথম ছাদ ঢালা হ'ব মছজিদৰ তো আপোনালোকে চাই থাকক ভিডিঅ'টো গোটেইখিনি দেখা পাব তো বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক সকলোৱে যি প্ৰগ্ৰেম হ'ব যি পৰ্ব হ'ব আপোনালোকক দেখুৱাই আছোঁ বহুত আজি অনুষ্ঠান হ'ব লগতে ধৰ্মীয় সভা হ'ব আমাৰ 8:30 বজাত ধৰ্মীয় অনুষ্ঠানৰ যিটো আখেৰী দোৱা আছে দোৱা হ'ব দোৱাৰ পিছত ইতিমধ্যে আমাৰ মছজিদৰ ছাদ ঢালাই আৰম্ভ হৈ যাব তো ভিডিঅ'টো চাই থাকক সকলোকে দেখুৱাই আছোঁ কি অনুষ্ঠান হয় আজি একবাৰ ওপৰৰ ফালে উঠিলোঁ উঠি চালোঁ যে পুৰা ৰেডি আৰু মিচিং চিচিং ৰেডি হৈ আছে তো ওপৰৰ ফালে একদম ৰেডি মিস্ত্ৰী ইয়াত ৰেডি একদম আৰম্ভ হ'বই আৰু একদম ৰেডি মিচিং চিচিং একদম মানে ষ্টাৰ্ট দিবই আৰু একদম ৰেডি কৰি ৰাখিছি আৰু কেইটামান মুহূৰ্ত মাত্ৰ মাজত সময় হোৱা দোৱাটো হ'বা তো অপেক্ষা দোৱাটো লৈ কাম পুৰা তীব্ৰ গতিত চলি আছে মাজতে ভাবিলোঁ অলপ ময়ো যাই সহায় কৰি দিওঁ আৰু নে কি ৰাইজ ভালভাৱে আমাৰ আপোনালোকৰ দোৱাত আজি এইখিনি হ'ল ভালভাৱে ছাদ ঢালা হ'ব ৰাতিপুৱা 7টা বজাত দোৱা আছিল চব ৰাইজনে যোনে দান কৰিছে তাৰে কাৰণে আপোনালোকে চব খাচ কৰি দোৱা কৰা আছিল আৰু দান কৰক আপোনালোকে আৰু ভাইসকল ফাইনেলি আমাৰ যিটো মছজিদৰ ছাদ ঢালা কাম আছিল আমাৰ আৰম্ভ হৈ গ'ল মিস্ত্ৰীসকল আহি পাইছে কাম চলি আছে মই য'ত থিয় দি আছোঁ বৰ্তমান এইখিনি একদম ফাৰ্ষ্ট অংশ বাৰেণ্ডা হ'ব তো আপোনালোকে চাই লওক গোটেইখিনি আমাৰ দাদাহঁতে কাম কৰি আছে আমাৰ মেচিন চলি আছে এইটো আমাৰ মেচিন এই আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আৰু দান বৰঙণিত আজি আমি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ আমাৰ এইসকল মিস্ত্ৰী এখেতসকলৰ কাৰণে আজি এইখিনি মানে পাইছোঁ আমি মিস্ত্ৰী দা কাম কৰি কেনে লাগছি ভাল লাগছি ৰাইজৰ পৰা কেনেকুৱা সহায় বিশেষকৈ ৰাইজৰ পৰা যিটো সহায় পাইছোঁ সেইকাৰণে কামটো আগবঢ়াইছে ভাল লাগছে এইটো মানে আমি বাৰে বাৰে কওঁ যে এনেকুৱা আৰু ৰাইজে সহায় কৰক আপোনাৰ সমাজৰ পৰা আৰু এইটো কালেকশ্যনটো ভালকৈ উঠক আৰু এটা ছাদ যে ঢালিব পাৰে এইটো সক্ষম আপোনালোকৰ আছে পাৰিব বুলি ময়ো আশা ৰাখোঁ ধন্যবাদ ধন্যবাদ তো খোৱা লোৱা আছে আমি এতিয়া অলপ ক্ৰিকেট খেলিবলৈ যাওঁ তো গাইজ এতিয়া সন্ধিয়া টাইমত ইফালে খেলা খেলিব আহিলোঁ এতিয়া আমি আছোঁ লাটমিয়াবাৰীত এই কুন্দৰগাঁও মেডিকেলৰ কাষতে একদম লাগি ফিল্ড তো খেলাখন সলাই লওঁ আপোনালোকো অলপ দহি লওঁ নে কি কয় ভিডিঅ'টো চাই থাকক বঢ়িয়া বঢ়িয়া 6 তো খেলা খেলিব আহিলোঁ আমি 8 অভাৰত 153 ৰান টাৰ্গেট দিলোঁ দাদা আপনি এক ওভার দিছিল কেইটা উইকেট ললাক আচলতে উইকেট বেছি লবা নলু দুটা লৈছো আৰু ৰান দিছো 30 ৰান বেছি খেলবাৰ নাই না তথাপি ট্ৰাই এটা কৰিছো আৰু হ'ব আপনি কি ৰান করছি মই 7টা 6 মারলু 3টা 4 মারলু তাকে রান তো ক্যালকুলেশন করলে লিয়াল হ'ব ছবি উঠিবার লাগি আছে আউট না হয় যাও থাক আউট না হয় নরে যা তো খুশি বল আউট তো গাইজ খেলা সেই গলিতে আমি মছজিদত গেলি যাই লওঁ কিমান কাম আগবাঢ়িছি চাওঁ দেখি আছোঁ ফাইনেলি আমি লাষ্ট মুহূৰ্তত উপনীত হ'লোঁ যে আমাৰ যিটো আশা আছিল যিটো আমাৰ সপোন আছিল যিটো পূৰণ আছিল একদম পূৰণ হৈ গৈছে বহুত বহুত ধন্যবাদ
কিবা কবি শুনি এতিয়া সন্ধিয়া 5টা বাজিল 5টা বজাত মোটামুটি আমাৰ চাট ঢালা হ'লে মছজিদৰ প্ৰায় আৰু 10 মিনিটমানৰ ভিতৰত হৈ যাব আৰু সম্পূৰ্ণ এই এখন চাট চাই লওক আৰু মোটামুটি 10 মিনিটৰ পিছত আমাৰ গোটেইখিনি কাম সম্পূৰ্ণ হৈ যাব ফাইনেলি গাইজ বৰ্তমান 5:30 হ'ল এইখিনি ইয়াত লাষ্ট মুহূৰ্ত চাট ঢালা হয় আৰু মাত্ৰ 10টা মিনিট পিছত আমাৰ চাট ঢালা হৈ যাব লাষ্ট মুহূৰ্ত একদম লাষ্ট মুহূৰ্ত এইটো একদম অন্তিম মুহূৰ্ত মাত্ৰ আৰু 10টা মিনিট হাতত আছে চেছে আৰু একদম আমি যিটো অপেক্ষা কৰি আছিলোঁ একদম ফাইনেলি আমাৰ আজি হৈ গ'ল মাত্ৰ 10টা মিনিট বাকী তো গাইজ এইখিনি আছিল ভিডিঅ' তো আজি দিনটো ভালে গ'ল সকলোৰে তো ভিডিঅ'টো চাই কেনে লাগিল লাইক এটা কৰি দিলে হ'ল কমেণ্ট এটা কৰি দিলে হ'ল ধন্যবাদ তো পিছলৈ লগ পাম বাই বাই